আজি মই বনাইছোঁ এয়া সজিনা ফুল আৰু আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। সজিনা ফুলৰ ৰেচিপিটো আপোনালোকক দিছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু চাই ভাল পালে লাইক কমেণ্ট কৰি দিব লৈ নাপাহৰিব। আৰু যিসকলে খাইছে জানেই বহুত ধুনীয়া হয় আৰু মুখৰ সোৱাদ বুলিয়ে নহয় অকল যে বহুত মানে গুণ আছে, বিষ কোব বা অন্য কিবা কাৰণেও বহুত ভাল। আৰু আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো। আৰু সজিনা ফুল বুলিয়ে নহয়, সজনাডাল যিমান ধুনীয়াকৈ খাব পাৰি বনাই পেলাই, আৰু পাতডালো তেনেকৈ বিষত খাব পাৰি আৰু ফুলটোও খাব পাৰি এনেকৈ। আৰু চাই থাকিবচোন আৰু চাই ভাল পালে কমেণ্ট কৰিব, তেতিয়া অন্য এটি সজিনা ফুলৰ ৰেচিপি আছে সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আহক চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। এয়া সজিনা ফুলখিনি, আৰু সজিনা ফুলখিনি মই ধুই পেলাই এনেকৈ টুকি থৈছোঁ খৰাহীটোতে। আৰু ইয়াত কেৰাহী এখনত তেল দি দিছোঁ। তাৰপিছত ইয়াতে মই তেলখিনি গৰমেই হৈ গ'ল বাৰু বহুত। তাৰপিছতে এয়া ডাঙৰ পিঁয়াজ এটা কাটি লৈছোঁ। পিঁয়াজটো আপোনালোকে বেছি দিলেও একো নহয়, ইয়াতকৈ বেছি দিওঁ বুলি ভাবিলেও কথা নাই, কিন্তু মই দুটাই দিছোঁ ডাঙৰ পিঁয়াজ এটা। আৰু জলকীয়াটো দি দিছোঁ। আৰু তাৰপিছত চাই থাকিব, পিঁয়াজখিনি অকণমানহে ভাজিম, মই বেছি নাভাজোঁ, কিয় সেইখিনি আৰু ভাজোঁতে পিঁয়াজখিনি জ্বলি যোৱা নিচিনা হৈ যায়। গতিকে মই বেছি নাভাজোঁ। অকণমান ভাজোঁতে এতিয়া সৰু আলুগুটিখিনি মই একে সৰুকৈ কাটি লৈছোঁ। আলুখিনি সৰুৱে, আৰু তথাপিও মই আৰু অকণমানকৈ ভাজি লৈছোঁ, কিয়নো ফুলখিনিতো পাতলা হয় আৰু কোমলীয়াও হয়। গতিকে আলুখিনি মই ডাঙৰ বেছিকৈ কৰা নাই, দুফাল কৰি কেনে অকণকৈ কৰিছোঁ, এনেধৰণে দিব। আৰু এতিয়া অকণমান মই ভাজি ল'ম আলুখিনি ভাজি যেতিয়ালৈকে অকণ সিজি যোৱা নিচিনা নহয়, তেতিয়া মই ভাজিয়ে থাকিম। তাৰপিছত মই সজিনা ফুলখিনি দিম। এয়া ভাজি হৈ গৈছে অকণমান ৰঙা, এতিয়া মই অকণমান হালধি দি দিছোঁ, নিমখটোও দিছোঁ। এতিয়া মই অকণমান হেৰিতে দিছোঁ। তাৰপিছত অকণমান সময় ভাজি আছোঁ, আকৌ ভাজিম। তাৰপিছত এনেকৈ অকণমান সময় আকৌ ভাজি আছিলোঁ। তাৰপাছত কি কৰিছোঁ, যেতিয়া হৈ গৈছে হৈ যোৱাৰ পাছত মই খৰাহীটোত যে সজনা ফুলখিনি টুকি থৈছিলোঁ, এয়া ধুই পেলাই ধুনীয়াকৈ সজনা ফুলখিনি মই ধুইছোঁ, কিন্তু মাটিতহে পৰে, সেইকাৰণে ধূলি বা বালি কিবা পাওঁ বুলি মই আকৌ ভালকৈ ধুই পেলাই তেনেকৈ থৈছোঁ। এয়া ভালকৈ ধুব খালি আপোনালোকেও, এনেকৈ ধুই লৈছোঁ নহয়। ধুই পেলাই মই এতিয়া ভাজি থাকিম। কিয় ভালকৈ ধুবলৈ কৈছোঁ, তাৰ মাজতে কৈয়ে দিছোঁ কথাটো, এতিয়া তলত পৰে, তলতো ধূলি বালিতে পৰে গছৰ পৰা, সেই গতিকে ভালকৈ ধুই ল'ব লাগে, নহ'লে বালি নিচিনা খালেতো আৰু খাব নোৱাৰি। তাৰপিছত এতিয়া এনেকৈ ভাজি আছোঁ। দেখাত বহুত সৰহ হৈ গৈছিলে, কিন্তু অকণমানহে হ'ল। তাৰপিছত এয়া ভাজি হৈ যোৱাৰ পিছত ভাজি হৈ গৈছে। ভাজি হোৱাৰ পিছত আকৌ সেইখিনি বাতি এটাত কাঢ়ি দি পেলাই মই ডিম দুটা দিছোঁ। এয়া আপোনালোকে বেছিকৈ দিব পাৰে, কথা নাই, মই দুটাই দিছোঁ। ডিম দুটা দি পেলাই ডিমটো মই এনেকৈ ভাজি লৈছোঁ অকণমান। এনেকৈ এইখন কেৰাহীটোও দিব পাৰে, কথা নাই, কিন্তু মোৰ তেলটো অকণমান কম হোৱা নিচিনা লগাৰ কাৰণে মই কি কৰিলোঁ, আলুখিনিয়ে সজিনা ফুলখিনিয়ে ওলোৱাই দিলোঁ। দি পেলাই আকৌ সেইখন কেৰাহীতে মই অকণমান তেল দি পেলাই ডিমখিনি একদম পূৰা ভাঙি পেলাইছোঁ। অকণমানো গোটা হৈ থাকিবলৈ দিয়া নাই, পূৰা ভাজি পেলাইছোঁ। তাৰপিছত এয়া মই কাঢ়ি থোৱা সজিনা ফুলখিনি আলুখিনি এনেকৈ তাৰপিছত এনেকৈ ভাজিছোঁ। মই ইয়াত কিন্তু কোনো ধৰণৰ মছলা দিয়া নাই, আৰু এনেকৈও ধুনীয়া লাগে। আৰু আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট কৰিব, তেতিয়া মই অন্য এটি সজিনা ফুলৰ ৰেচিপি আছে সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মই প্ৰথমতেতো কৈছোঁ, আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, এনেদৰে বনাই খাবচোন, বহুত ধুনীয়া লাগে।